গাড়ি তো প্লাস সব কি কবি গাইস চাবি নাই বেগে বেগ আৰু চাওক ৰিজৰ্ট ৰুমটো বুক কৰিছিলোঁ ৰিজৰ্টৰ নাম হৈছে কি আছিল ৰিজৰ্টৰ নাম নিৰ্বাণা সব আহি ৰেডি এতিয়া চাই লোৱা চাই নেকি আজি আমি কাজিৰঙাত যাম আমাৰ লগত আছে 7 জন আমি বৰ্তমান ইয়াৰ পৰা ওলালো আমি এতিয়া 3 জন আছো আৰু বাকি কেইটা উঠাম এই পিছে যাই কেনেকুৱা লাগিব ধুনীয়া আমি একদম মজা ওলাইছো এতিয়া জাস্ট যাত্ৰাটো আমাৰ আৰম্ভ হ'ব গোটেইকেইটাক লগ আমি 3টা আছো এতিয়া আৰু আমাৰ লগত আছে এই যে লাও দাদা চাই ফলে আও লাষ্ট কৈছ নেকি লাষ্ট কৰ না এতিয়া আমি শিখৰ আছে টেনচন নলবা এতিয়া বাৰু আমি যাওঁ চাই থাকক আজি মানে ভিডিঅ'টো 2 দিনৰ হ'ব 2 দিন আপোনালোকে ব্লগটো 2 দিন হ'ব 2 দিনৰ ক্লিপ থাকিব চাই কেনেকুৱা লাগে ক'ব আৰু সেইটোৱে তো গাইছ এতিয়া আমি আহি মানে গোটেইকেইটা একলগ হ'লো এতিয়া আমি যাম আৰু এতিয়া আমাৰ এইটো টায়াৰৰ অলপ প্ৰব্লেম আছে এইটো চেঞ্জ কৰি ল এই টায়াৰটো চেঞ্জ কৰি ল আজি আমাৰ লগত আছে লক্ষীদা নিপুৱে চা মুখখন দেখো নিপু নোৰ সুমন ভাই ট্ৰাফিক লাও আমাৰ বিকি Yo mano. Experience can I allow kile ye down ho gel so liha nipu nipu oh suman bhai maza kala ma tiger bhai nur ada nur apa side e khame da kosik boss ira kui lokhi dai baki aji moza lagbo jai na ki sudah nak hundred kira ke bag siak kali tu plus sob kiko bi guys sabi na bege beg aro asa ni kiba Allah de aro nai no nai hey guys বৰ্তমান 70 কিলোমিটাৰ ন 70 কিলোমিটাৰ ঠিক আছে গাইস সব ওকে সব আছে ওকে ব্রো এতিয়া আমি গাইস আহি আমাৰ মানে হেৰি পাই গলো আমি যত ৰুমটো বুক কৰিছিলো ৰিজৰ্টৰ নাম হৈছে কি আছিল ৰিজৰ্টৰ নাম নিৰ্বাণা সব আহি ৰেডি এতিয়া চাই লোৱা না যদি মানুহ দুজন মান লগ হৈছো কেও আহি কি হয় না বাকী কেইজন বাৰু ৰুমত আছে কাজিৰঙাৰ মেইন গেট পাই গ'লো এতিয়া আশীৰ্বাদ দিছে আমাক কি দিয়ে ৰেডি হোৱাৰ লগে লগে এই জাষ্ট আমি সোমাইছোঁ আৰু গেটত গাড়ীটো লৈ লওঁ আমাৰ গোটেইকেইজন আমি আছোঁ এই নুৰ কৌশিক ভাই আজি চব আগত আছে বাৰু আমি এতিয়া গাড়ীটো লৈ ল'ব লাগিব আমি ৰুমৰ পৰা আহি ডাইৰেক্ট দেখালোঁ আৰু তো আমি এতিয়া বৰ্তমান আহি আমাৰ মেইন গেটটো বোলে ইয়াৰ পৰা আমাৰ এণ্ট্ৰি হ'ব এতিয়া এতিয়া পুৰা কাজিৰঙাৰ একদম ভিতৰত আমি আছোঁ যাই আছোঁ মানে আমি এতিয়া বৰ্তমান ভিতৰত সোমাইছোঁ এই চবে চাবা এইফালে বৰ্তমান জীপত এটা আমার লক্ষ্মীরা হাই গাইস কেমেরা পড়বি সব দে নকরবি ভাই হ্যাঁ কি আর বাহন নকরবি হাতি রাখা এই হাতি আছে কিন্তু এইটো এটা
এইফালে এটা হাতী আছে বহিলো বহিকিনে বহিলো এতিয়া সোমাই গৈছে ষ্টাৰ্টিঙতে হাতীটোৰ পৰা গৈছে বাঘৰে দেখা পাই অঁ বাঘটো বোলে লাখৰ কথা এইটো হৰিণাটো চাই লওক হৰিণাকেইটা একদম জাগাত ইয়াতে চাওক আমারটাও আছে আপনার এই সিয়েটাই কত মজা খেয়েছে থাকিটা আৰু এই ভিউটো চাওক না এইফালে মজা লাগছে না এই ভিউ শাক ভিতৰৰ পৰিৱেশটো চাওক না কি মজা লাগে এইটো ৰাস্তাটো কিবা এটা তোমাৰ লক্ষীটা আছে লক্ষীটা কেনেকুৱা আল্টিমেট ফিলিংস তখন আমার মানে সাফারি তো কমপ্লিট হবো কিন্তু মানে না 2 ঘন্টা তো নামুনি লাগা না চাই একদম মজা তাই ফটো কেইটামান চাইছোঁ আমাৰ ইনষ্টাগ্ৰামত দিম চাব চাই কেনেকুৱা হৈছে জনাব কিন্তু লেন্সটো আমি বেলেগ নাম দিলে আৰু ভাল হয় আমি 200 টা লৈ লয় না মজা যি নহওক যিখিনি টাইম মানে ইয়াতে আছোঁ ন সেইখিনি টাইম মজা লাগিছে দে পরিবেশটা চাই লও এই গতটো মজা আছে গতটো থাক না একচুয়ালি তো দিতে চাই নেকি তোমাৰ মানে গাইড ভিতৰত লাগিছে মানে হিচাপত মানে দুটাইটো ক'ব নোৱাৰে হয়নে নহয় মানে এইটো আহিলেহে গম পাব কেনেকুৱা লাগে এইটো চাওক না এনেকুৱা এটা ভিউৰ মাজত থাকিলে অট'মেটিক ঠাণ্ডা আহি গৈছে
এনেকুৱা এটা পৰিৱেশ থাকিলে না আমাৰ নিজৰ একদম শান্তি হৈ থাকে ন আপুনি কি ক'ব ক'ব লগা ভাষা নাই চাব লগা খালে যদি একবাৰ আহি খাই লওক আমাৰ অসমতে আছে একবাৰ আহি খাই লওক তাৰপিছত ক'ব বাহিৰত যাব দৰকাৰ নাই আমাৰ অসমত বহুত বস্তু আছে খাব লগা চাওক না জাগাটো চাওক দেখা পাইছে নেকি দেখা পালে কবি আছে না দেখা পাইছে আপোনাৰ খালি মাছ শাক না জাগাটো বা বহুত ভিতৰত সোমাই আছিলে কৰাই আপোনালোকে খাব মানে কিবা এটা বেলেগ ফিলিংছ পাব ইয়াতে আহিলে একদম পুৰা শান্তি মন চন পুৰা একদম পৰিৱেশটো থাক না এইটো পৰিৱেশত থাকিলে চবৰে একদম শান্তি হৈ থাকিব মন পাৰ্কটোত আহিলোঁ আৰু এইটো সোমাম কাজিৰঙা জাতীয় কোনোবা এটা মোক ধৰি লৈ যা কি নিপুত আমি মানে ফাৰ্ষ্ট এতিয়া ভাতটো খাই ল'ম তাৰপিছত একদম পুৰা ঘূৰিম ভালকৈ নিব ভোক লাগিছে ভোক নালাগিব ৰাতিপুৱা খোৱা নাই হয় নি মানে পাৰ্কবিলাকতে এইবিলাক গছ গছনিবিলাক আছে এইটো চাওক এইটো মানে উংলি কৰে ফুল্লি লাগি কৈছে লৈ যা এটা কৈছে একবাৰ লাৰি চাচোন বিন্ধে না নাই মই বেছি উৎপাত কৰিলে এৰি কোব দিব লাগে চেচা এটা কেনেকুৱা বিকি একবাৰ লাৰি চাচোন কেনেকুৱা লাগে এই লাচি দে গাইছি লাচি তো লাৰিব এক দিছি লাচি দে বিন্ধে না না নে এক্সপিৰিয়েঞ্চটো কওঁ বিন্ধছি নে বিন্ধে না অঁ ডাঙৰটো হ'লে পিন্ধিব বাৰু গাইছ এনেই নিপিন্ধে বাৰু সৰুকেইটা কাম নাই দে যা যা আমিও যাম বাৰু এতিয়া ই ফাৰ্ষ্ট যাই লওঁ থাক এতিয়া একদম মিউজিক থাকিব কি কৰি গাছৰ তাতে কি কৰি থাকি আমিতো চিনি নাপাওঁ গাছ থাকোঁ ধুনীয়া সোমাই এইটো দৌৰিব লাগিলে চবখনে মানে যাই থাকোঁ আগফালে গ'লে বহুত বেছি বেছি ঘৰত খালে তো গাইছ মই আৰু সেইদিনা কাজিৰঙাৰ পৰা আহি আৰু তাৰপিছত মানে নিদিলোঁ আৰু ভিডিঅ'টো মানে কি হ'ল গাঁও ভাগৰ লাগি আছিলে কিন্তু কামো চলি আছে সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব জয় অসম